নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ মানে ভিডিঅ'ৰ ধামাকা হ'ব গৈ আছে এতিয়া আমি গৈ আছোঁ চিংলো সোণাই চাফৰাই ন চাফৰাইতে আছে মানে গৈ আছোঁ আমাৰ অখিমদা আমাৰ বিতুল্লা আবুল্লা হেল্ল' পূৰা গৈ আছে এতিয়া ব'লক ভিডিঅ'টো চাই থাকিব একদম ধামাকা হ'ব গৈ আছে মানে মজা এয়া এতিয়া বাগানৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ বাগানৰ মাজে মাজে গৈ আছোঁ চিংলো আমাৰ অসমৰ যেনিয়ে যায় তেনিয়ে দেখিব অকল বাগান 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 বাগানৰ মাজে মাজে পাহাৰৰ মাজে মাজে এতিয়া আমি গৈ আছোঁ ভিডিঅ'টো একদম কোনো স্কিপ নকৰাকৈ চাই যাব মজা আছে একদম ধামাকা হ'ব গৈ আছে মানে পাই গৈছে অলপ দূৰ আছে কি মজা পৰিৱেশ মানে কি মজা এটা সুন্দৰ বহাই দিল না কেলে পানী পানী যাব নেকি এটা সুন্দৰ প্ৰকৃতি পৰিৱেশৰ মাজত মই আৰু আমি গৈ আছোঁ এতিয়া চিংলো পাই গ'লহি আৰু অলপ দূৰ যোৱাৰ পাছতে পাই যামগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক কোনো স্কিপ নকৰাকৈ আমাৰ পুৰা এতিয়া সাঁতুৰিম মস্তি কৰিম ভিডিঅ' চাই দিব বেগকেইটাটো ভৰাই লোৱা হয় মানে অকলে অহা নাই আমাৰ লগতো অহা নাই আমাৰ পাছত বহুত মানুহ আহি আছে এইফালে আহি আছে মজা কৈ দিয়া কেনেকুৱা লাগিছে এটা গৈ লওঁ একদম চাই থাকিব ভিডিঅ'টো মানে পাই গৈছে ৱাটাৰফল সেয়া দেখিছে পূৰা গা ধুই আছে ফটো মাৰিছে বোলে গা ধুই আছে Oh my God! Oh my God! ये सब की दुनिया जगह रही मजा इमान এটা ধুনীয়া জেগা আছো মই এটা গা ধুম এতিয়া চাই থাকক
ওটা কবা আহিছে কবা আহিছে দিচাংবানী আমি ডিমৌ ইয়াত ভিডিঅ' শ্বুট কৰি আছে দেখিছে মজা আমি এতিয়া গা ধুম দিয়া মই গা ধুম ইয়াত গা ধুম দিয়া হ'ব মোবাইল নকৰিবি আৰু দেই আপোনাৰ সোণাৰীৰ পৰা কিমান 3-4 কিলোমিটাৰমান হ'ব আহি যাওক চিংলো আমাৰ আহি যাব মজা জেগা একদম মজা লাগিছে আহি যাওক কোনে না চাফৰাই পাই 5 কিলোমিটাৰমান সোমাব লাগিব বাগানৰ মাজে মাজে মজা জেগা কেমেৰা একশ্যন এটা সুন্দৰ মানে জেগা কি কম একদম চবফালে পাহাৰ গছ গছনিৰ মাজত চিংলো কি ধুনীয়া মানে অহা নাই যদি আহি যাব মজা জেগা আল্টিমেট কোনে ব'লাক আমি আগলৈ গৈ আছোঁ আগলৈ যাম দিয়া পুৰা পানীত জিম মাৰি আছে টাইগাৰ শ্ৰফ पूरा वीडियो तो इधर ही नहीं
এনেকুৱা ধুনীয়া জেগা ইয়াৰ পৰা ঘৰলৈ যাবলৈ মন নাই যোৱা এই দাদাসকল আহিছিলে ক'বা চেপনৰ পৰা ইয়াত পুৰা হেৰিয়া দাদাসকল আহিছে চেপনৰ পৰা কেনেকুৱা লাগিছে থাকি একদম বঢ়িয়া মই আগতো আহিছোঁ এবছৰৰ আগত ব্লগিং এটা আছে মোৰ চেনেলত চ' তেতিয়া ইমান মানুহ দেখা নাছিলোঁ আজি কিন্তু আল্টিমেট মানুহ আৰু পৰিৱেশটো যে ভাল সেইটো কাৰণে আহিছে কিন্তু এটা বস্তু ভাল লাগিছে ইয়াত মানুহখিনি যে আহিবলৈ মানে এটা ধুনীয়া ৰাস্তা বনাই দিছে চৰকাৰক ধন্যবাদ দিছোঁ কিন্তু কিছুমান জেগাত চৰকাৰে চাব লাগে কিছুমান জেগাত যেনে 37 নং ৰাষ্ট্ৰীয় ঘাই পথত জেগাই দেখিবলৈ পাইছে একদম মানে ৰাস্তা একদম বৰবাদ হৈ আছে কিন্তু ইয়াত গাঁৱে ভূঞে বা পাহাৰৰ এনেকুৱা এলেকাবোৰ ভিতৰৰ এলেকাবোৰত বনাই আছে দেখিব পাইছোঁ ভাল লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ভাল লাগিলে লগ পাই থেংক ইউ পুৰা গা চা ধুই একদম কাপোৰ কানি সলাই ৰেডি এতিয়া ঘৰত যাম মানুহ চক নাই এতিয়া আজি দেওবাৰ যে মানুহ চক পুৰা এতিয়া যাওঁগৈ ঘৰলৈ কেনেকুৱা লাগিলে মজা নে আহক আহি যাওক এটা মজা আছে গা ধুব পাৰিব কোনো পইচা দিব নালাগে কোনো টিকেট দিব নালাগে কাটিব নালাগে মজা জেগা আহি যাওক চৌকি ইমান ওচৰত এনেকুৱা জেগা আছে বুলি আজিলৈকে ভবাই নাই দেখাও নাই শুনাও নাছিলোঁ আমি ইয়াত অহাত কৈ দিয়া মানুহ চক কিমান মানুহ আহি আছে আমি আছিলোঁ নেকি যি ফাৰ্ষ্ট গা ধুবলৈ নোপোৱাকৈ আহিছিলোঁ ইয়াত গা ধুলোহি পালেঙৰ পৰা আহি মজা লাগিলে আহি ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যদি নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই